হাই ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু ম্যাথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আমি ইয়াৰ আগৰ ভিডিঅ'ত দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ যিটো অপনয়ন পদ্ধতি আছিলে আৰু এটা প্ৰতিস্থাপন পদ্ধতি, লৈখিক পদ্ধতি, এই তিনিটা পদ্ধতি আমি আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ লগত এই দুটা চলকত ৰৈখিক সমীকৰণ জোৰ এইটো অধ্যায়ৰ যিটো সর্বশেষ পদ্ধতি আছে, যেটো আছে তোমার তির্যক গুণন বা বজ্র গুণন, যাকে ইংরাজিত কোৱা হয় ক্রস মাল্টিপ্লিকেশন মেথড, যেটো 3.5 অনুশীলনীৰ অংক। সেই অংক অনুশীলনী প্লাস লগতে উদাহৰণৰ এটা দুটা অংক মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে অকল যদি ভিডিঅ'টো চাই থাকা কোনো বেছি লাভ নহ'ব, জাষ্ট চোৱাহে হ'ব। যদি তোমালোকৰ বেছি নম্বৰৰ আশা আছে বা বুজাৰ ইচ্ছা আছে, তেনেহ'লে তুমি মোৰ লগতে তোমালোক কিতাপ বহি আৰু কলম লগত লৈ বহিবা। মই কৰাৰ সময়ত তোমালোকে লগে লগে প্ৰেক্টিছ কৰি যাবা, মোৰ লগে লগে বহিত উঠাবা। তেতিয়া তোমাৰ য'ত সন্দেহ হ'ব, তেতিয়া তুমি মই কোৱাৰ লগে লগে তোমাৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব। গতিকে আশা কৰোঁ তোমালোকে কিতাপ বহি আৰু কলম মোৰ লগতে লৈ ল'বা। ঠিক আছে, এতিয়া আমি তির্যক গুণন বা বজ্র গুণন পদ্ধতিটোনো কি সেই বিষয়ে আগতে প্রথমে কৈ লৈছোঁ। আমি দুটা চলকত রৈখিক সমীকরণ জোৰৰ যিটো সাধাৰণ আৰ্হি, সেই আৰ্হিটো লৈছোঁ। এটা আছিলে কি ওৱান a1x প্লাছ b1y প্লাছ c1 = 0, এক নম্বৰ সমীকৰণ আছিলে। আৰু এটা আছে a2x প্লাছ b2y প্লাছ c2 = 0, এইটো দ্বিতীয় সমীকৰণ আছিলে। এই সমীকৰণ দুটাৰ পৰা এই পদ্ধতিত সমাধান কৰিবলৈ গ'লে আমি প্ৰথমে এটা কৌশলগতভাৱে মই লৈছোঁ, যদি একচুৱেল যিটো পদ্ধতিটো ওলোৱাৰ যিটো নিয়ম সেইটো অলপ দীঘলীয়া হ'ব। আমি কেনেকৈ সহজে বস্তুটো মনত ৰাখিব পাৰোঁ সেই বিষয়ে আমি আগতে তোমালোকক সেই বিষয়টোহে ক'ম। মই সেইটোলৈ মই নাযাওঁ। তুমি প্ৰথমে এই এক্সৰ হওক ৱাইৰ হওক আৰু ধ্ৰুৱক পদ এইকেইটা এটা চিৰিয়েলি লেখাচোন। ইয়াতে কি হয় চোৱা, a1 এইটোত কি আছে b1, এইটো ধ্ৰুৱক পদটো c1। a1 b1 c1 লিখাৰ পাছত তুমি এটা কাম কৰা, আকৌ a1টো ৰিপিটেবলি লিখিবা a1। ঠিক একেদৰে 2 নম্বৰ সমীকৰণৰ পৰা লিখা কি আছে a2 b2 c2, আকৌ মই কি লিখিব লাগিব a2। ইয়াৰ পাছত তুমি এনেকুৱাকৈ তিনিটা দাগ দিবা, লাইন টানিবা, তিনিটা লাইন টানিবা ধুনীয়াকৈ। প্ৰথমটোৰ ওপৰত লিখিবা x, দ্বিতীয়টোৰ ওপৰত এনে লিখিবা y। তাৰমানে x ইয়াতে কি আছে x y, আৰু ইয়াতে কোনো চলক নাই, গতিকে এটা 1 লিখি দিছোঁ আমি 1। ধৰিব পাৰিছা? আগতে সহগকেইটা লিখিছোঁ, চিৰিয়েল কৰি লিখাৰ পাছত তিনিটা লাইন টানি সমান চিন, এনেকৈ এটা সমান চিন, এটা সমান চিন দি আমি তিনিটা লাইন টানিছোঁ, ওপৰত x চিৰিয়েলি y, তাৰপিছত আমি 1 লিখিছোঁ। জাষ্ট কিটিপটোহে মনত ৰাখিবা তোমালোকে, এনে একো কৰিব নালাগে, অংক অট'মেটিক হ'ব। এতিয়া এক্সৰ তলত কি হ'ব, ৱাইৰ তলত কি হ'ব আৰু ৱানৰ তলত কি হ'ব, এই তিনিটা বস্তু আমি চাব লাগিব। যেতিয়া মই এক্সৰ তলত কি হ'ব এইটো লিখিব যাম, তেতিয়া এই যে সহগবিলাক দেখিছোঁ তাতে এক্সৰ যিটো সহগ সেইটো আমি বন্ধ কৰি দিম। এক্সৰ সহগ কি আছে, এক্সৰ সহগ a1, এক্সৰ সহগ a2, এইটো আমি বন্ধ কৰি দিম। বন্ধ কৰি দিয়াৰ লগে লগে এইটো বন্ধ কৰি দিয়াৰ লগে সোঁফালে কি আছে b1 c1 b2 c2, এই দুটাৰ মাজত ক্ৰছ কৰা। প্ৰথমে হ'ব b1 c2, এটা লেখা b1 c2, বাওঁফালে টাৰ্ণ লোৱা, c2ৰ পৰা বাওঁফালে আহোঁতে ইয়াতে এটা মাইনাছ ইউজ কৰি দিবা, মাইনাছ, নিয়ম এইটো। তাৰপিছত b2 c1, b2 c1। এইবাৰ তুমি y বাই যিটো লিখিবা, ৱাইৰ তলত কি হ'ব, তেতিয়া ৱাইৰ হওক b1 b2 আছে, এই দুটা বন্ধ কৰি দিয়া। সন্মুখত আৰু দুটা আছে নহয়, এই দুটাৰ মাজত তুমি ক্ৰছ কৰা, c1 a2, বাওঁফালে আহোঁতে ইয়াতে কি দিব লাগিব মাইনাছ c2 a1। হৈ গ'ল তোমাৰ এইটো এক্সৰ তলত হৈ গ'ল ৱাইৰ তলত। এতিয়া 1 বাই কি হ'ব, তুমি এইফালে খতম, শেষ হৈ গৈছে। বাওঁফালে যি আছে দুটা, এই দুটাৰ মাজত ক্ৰছ কৰিব লাগিব, a1 b2 মাইনাছ, এইফালে আহোঁতে মাইনাছ দিব লাগে নহয়, a2 b1, হৈ গ'ল।
এটাই কাম এইখিনি তুমি বুজি পাইছা নিশ্চয় এইখিনি বুজি পালে আর তোমার ভেজাল নাই এতিয়া তুমি চোৱা এই x বাই এইখিনি আৰু y বাই এইখিনি এই দুয়োটাই 1 বাই এইখিনি সমান গতিকে আমি লিখিব পাৰো x বাই b1 c2 minus b2 c1 is equal to 1 by a1 b2 minus a2 b1 আৰু এইখিনিও তো এইখিনি সমান y by c1 a2 minus c2 a1 is equal to কি হ'ব 1 by a1 b2 minus a2 b1 এইখিনিও এইখিনিৰ সমান এইখিনিও সমান তেতিয়া আমি চাই ইয়াৰ পৰা x is equal to কি পাব বাৰু x is equal to পাম আমি এইটো বাওফালে হৰণে আছে ওপৰত যায় একৰ লগত পূৰণ হ'ব b1 c2 minus b2 c1 by a1 b2 minus a2 b1 আৰু এটো y is equal to কি হ'ব একেই c1 a2 minus c2 a1 by a1 b2 minus a2 b1 দুয়োটাৰ হৰ a1 b2 minus a2 b1 একে আছে মাত্ৰ ওপৰৰ বস্তুখিনি চেঞ্জ হৈছে লক্ষ্য কৰিছা নে তোমালোকে একদম সহজ অংক যদি কিতাপটো মনত ৰাখিব পাৰা এইটো নিয়ম কিতাপত অলপ বেলেগ ধৰণ আছে মই এইটো কৈছো তোমালোকৰ কাৰণে বহুত সহজ হ'ব একেবাৰে সহজ প্ৰথমে a1 b1 c1 লিখিছা তাৰ পিছত আকৌ a1 a2 b2 c2 আকৌ a2 এটা তিনিটা লাইন টানিছা ওপৰত x y এনে 1 লিখিছা লেখাৰ পাছত তুমি যেতিয়া x ৰ তলত লিখিবা এটো বন্ধ কৰি দিছো সন্মুখত যেটোটা আছে সেইটোৰ মাজত ক্ৰস y ৰ তলত যেতিয়া লিখিছো y ৰ হকটো আমি বন্ধ কৰি দিছো সন্মুখত যেটোটা আছে সেইটোৰ মাজত ক্ৰস হৈছে না তাৰ পিছত 1 বাই যে এই দুটা খালি আছিল এই দুটাৰ মাজত ক্ৰস বাকি এইখিনিৰ সমান এইখিনিৰ সমান গতিকে আমাৰ x is equal to হ'ব এইখিনি বাই b1 c2 minus b2 by c1 b2 c1 by a1 b2 minus a2 b1 একেদৰে y2 এতিয়া আমি বেলেগ এটা অংক লৈ এনেকুৱা এটা অংক লৈ মই তোমালোকৰ লগত আলোচনা কৰিছো চাবা তোমালোকৰ কিতাপৰ উদাহৰণ নাম্বাৰ আছে চা উদাহৰণৰ এটা কথা প্ৰশ্ন আছে যে গুৱাহাটীৰ বাছ ষ্টেণ্ডৰ পৰা আজৰালৈ দুটা টিকট আৰু চাংহাৰীলৈ তিনিটা টিকট কিনো তেন্তে মুঠ খৰচ হয় 46 টকা 46 rupees আৰু যদি আজৰালৈ তিনিটা টিকট আৰু চাংহাৰীলৈ পাঁচটা টিকট কিনো তেন্তে মুঠ খৰচ হয় 74 টকা তে গুৱাহাটী বাছ ষ্টেণ্ডৰ পৰা আজৰালৈ আৰু চাংহাৰীলৈ ভাড়া কিমান তুমি উলিয়াব লাগে এই ভাড়া দুটা উলিয়াব লাগে কোৱেশ্চন বুজি পাইছা মই এক্সাম্পলৰ নম্বৰটো আছিল কিমান 14 নম্বৰ এক্সাম্পল নম্বৰ 14 ধৰা হল এনেকৈ লিখবা ধৰা হল গুৱাহাটী বাছ ষ্টেণ্ডৰ পৰা আজৰালৈ ভাড়া কিমান এটো ধৰি লওঁ আজৰালৈ ভাড়া 1 টকা আৰু চাংসাৰীলৈ ভাড়া y টকা আজৰালৈ ভাড়া দিছো আমি 1 টকা চাংসাৰীলৈ ভাড়া দিছো আমি y টকা তো প্ৰশ্নই কি কৈছে আমাৰ প্ৰথমে কৈছে যদি আজৰালৈ তিনটা টিকট আজৰালৈ দুটা আৰু চাংসাৰীলৈ তিনটা লওঁ এটা টিকটৰ মূল্য 1 টকা দুটা টিকটৰ মূল্য কিমান হ'ব আজৰালৈ দুটা টিকট কিনছে প্ৰথমে দুটা টিকটৰ হ'ব twice x চাংসাৰীলৈ এটা টিকটৰ মূল্য y তিনটা টিকট কিনছে thrice y is equal to 46 এইটো প্ৰামাণিক ৰূপ লৈ লোৱা তুমি twice x plus thrice y minus 46 is equal to 0 এক নম্বৰ ঠিক একেদৰে দ্বিতীয় শর্তত কৈছে যদি আজরালৈ তিনটা আৰু সাংসাৰলৈ পাঁচটা কিনে যদি আজরালৈ তিনটা আৰু সাংসাৰলৈ পাঁচটা কিনে thrice x আজরালৈ সাংসাৰলৈ পাঁচটা 5 হয় ইজ ইকুয়াল টু ৭৪ টাকা খরচ হয় এটো আৰহিলে হাতান আৰহিলে লোৱা thrice x plus 5y minus 74 এটো নাম্বার 2 এটা আমি সমাধান কৰিব লাগে a1x plus b1y plus c a1 a2x plus b2y plus c is equal to 0 c2 is equal to 0 আছে না এই মতে এতিয়া তুমি সেই আগৰ দৰে লিখা হক বিলাক লেখা প্ৰথমে 2 3 minus 4 46 2 3 minus 46 আকৌ কি লিখিব লাগে এটো 2
এইটো কি আছে 3 5 -74 আকৌ কি লিখিবলৈ মই 3 এইবাৰ তিনটা লাইন টানিব দিছিল তোমালোক হয় না মনত আছে না তিনটা লাইন প্ৰথমটোৰ ওপৰত x এইটোৰ ওপৰত y এইটো 1 এতে x ৰ তলত যেতিয়া লিখিম তেতিয়া কি হৈছিল x ৰ এই দুটা বন্ধ x ৰ হক দুটা বন্ধ সম্মুখত যি দুটা আছে দুটা ক্ৰস কৰিব লাগিব 3 into -74 minus 5 into এইফালে হতে মাইনাস দি লব লাগে minus 5 into minus 46 y by কি হ'ব minus 46 into 3 minus minus 74 into 2 1 by কি হ'ব 2 into 5 minus 3 into 3 হৈ গ'ল নে এতিয়া তোমাৰ এটো হৈ গ'ল এতিয়া তুমি মানবিলাক ওলাই দিয়া x by কিমান হ'ব minus 3 4 গুণ 12 3 7 গুণ 21 আৰু কে 22 এইটো মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস 5 6 গুণ 30 4 5 গুণ 20 আৰু 3 23 y by minus 3 6 গুণ 18 3 4 গুণ 12 আৰু একে 13 মাইনাসে মাইনাসে প্লাস 4 দুগুণে 8 7 দুগুণে 14 ইজ ইকুয়াল টু 1 বাই কি হ'ব 5 দুগুণ 10 বিয়োগ 3 3 গুণ 9 সমান কি হ'ব এটো ইমপ্লাইজ দিব পারে বিলা ইমপ্লাইজ কি হ'ব x বাই কি হ'ব 230 over 222 বিয়োগ 8 y বাই কি হ'ব 148 पर 138 বিয়োগ কিমান থাকিব 10 ইজ ইকুয়াল টু 1 বাই 1 তাহলে 1 হৈ গ'ল এতেকে x ইজ ইকুয়াল টু কি হ'ব তাহলে x বাই 8 ইজ ইকুয়াল টু তোমার এটু 1 আৰু y বাই 10 ইজ ইকুয়াল টু কি হ'ব 1 তার মানে x ইজ ইকুয়াল টু কি হ'ব 8 into 1 মানে 8 আৰু y ইজ ইকুয়াল টু কি হ'ব 10 into 1 মানে 10 এইটো তোমাৰ নিৰ্ণয় সমাধান একদম সহজ অংক যদি তুমি বুজি পাইছা চোৱা একো টান নহয় তুমি বাস মোৰ লগত প্ৰেক্টিস কৰিছা আৰু দুটামান অংক তুমি নিজে কৰিবা একেবাৰে সহজ হৈ যাব আৰু এটা বেলেগ ধৰণৰ উদাহৰণ আছে তোমালোকৰ কেতিয়াবা এছএলসি পৰীক্ষাত আহে এইটো সৰু এটা অংক 2 নম্বৰৰ কাৰণে আহে পৰীক্ষাত মই গ্ৰুপ কৰি দিছো পিৰ কি মানৰ বাবে এজোৰ সমীকৰণ আছে তো 17 নম্বৰ 15 নম্বৰ উদাহৰণ 15 নম্বৰ উদাহৰণ যে পিৰ কি মানৰ বাবে দুটা সমীকৰণ দি আছে 4x plus py plus 8 is equal to 0 আৰু 2x plus 2y plus 2 is equal to 0 এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান কি আছে মনত আছিল নে তোমালোকৰ অদ্বিতীয় সমাধান আছিল কি যি সমীকৰণৰ মাত্ৰ এজোৰ সমাধান থাকে মাত্ৰ এজোৰ সমাধান থাকে তাক কি বুলি কোৱা হয় অদ্বিতীয় সমাধান বুলি কোৱা হয় অৰ্থাৎ এটা বিন্দুত কটাকটি কৰে হেতুক অদ্বিতীয় সমাধান থকা বুলি কোৱা হয় তাৰ শর্ত কি আছিল মনত আছে না তোমালোকৰ সেই যে তিনটা শর্ত আছিল অদ্বিতীয় সমাধানৰ শর্ত আছিল a1 by a2 minus a2 by a2 by b2 a1 by a2 not is equal to b1 by b2 এটা হল অদ্বিতীয় শর্ত আছিল অসীমাংক সমাধানৰ শর্ত কি আছিল a1 by a2 is equal to b1 by b2 is equal to c1 by c2 আৰু কোনো সমাধান নথকাৰ শর্তটো আছিল a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 এই ক্ষেত্ৰত তোমাৰ এইটো এই জোড়া সমীকৰণৰ ক্ষেত্ৰত কি শর্ত দিয়া আছে সমীকৰণ জোড়াৰ অদ্বিতীয় সমাধান আছে তুমি আগতে মই তোমালোকৰ হেৰি দুটা লিখি দিছো সমীকৰণ দুটা মই লিখি লৈছো কি আছে 4x plus py 4x plus py plus 8 is equal to 0 এটা সমীকরণ আৰু এটা আছে 2x plus 2y plus 2y plus 2 is equal to 0 এই দুটা সমীকৰণৰ পৰা আমি কি চাব লাগে অদ্বিতীয় সমাধানৰ হেৰি ওলাব লাগে পিৰ কি মানৰ কাৰণে এই সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব লিখিব লাগিব সলিউশন যে ধৰা হল বলে যেহেতু সমীকৰণজোৰ অদ্বিতীয় সমাধানযুক্ত ধুনীয়াকৈ লিখিবা শর্তটা আগতে লিখিবা
সমীকৰণযোৰ অদ্বিতীয় সমাধানযুক্ত তেনেহলে আমাৰ শর্তটো কি আছিল a1 by a2 not is equal to b1 by b2 এটো হ'ব ইয়াতে a1 by a2 কি হ'ব 4 by 2 এতে কি এটো লিখিব 4 by 2 not is equal to p by 2 অন্য আর একো নাই এখিনি হ'ব লাগিব এখিনি হলে সমীকৰণটোৰ কি হ'ব অদ্বিতীয় সমাধানযুক্ত হ'ব এতিয়া চা দুইফালে দুই হৰণ হৈ আছে আমি বাদ দিব পাৰো তেতিয়া থাকিব b4 not is equal to p তাৰ মানে p not is equal to 4 তাৰ মানে 4 ৰ বাহিৰে p ৰ মানটো 4 হ'ব নোৱাৰে 4 বাদ দি যিকোনো মান হ'ব পাৰে তেতিয়া অৰ্থাৎ p ৰ মান বা 4 ৰ বাহিৰে বুলি লেখা 4 ৰ বাহিৰে p ৰ সকলো মানৰ বাবে সমীকৰণজোৰৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব বুজি পাইছা মই নিলিখা 4 ৰ বাহিৰে p ৰ সকলো মানৰ বাবে সমীকৰণজোৰৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব বস এতে লিখি দিলে হ'ল এতিয়া তোমালোকে অনুশীলনলৈ আহা বাকি উদাহৰণবিলাক তোমালোকে নিজে চাব পাৰিবা একটু টান নহয় এটোৰ লগত মিল থকা অংকই আছে এটা মই অনুশীলনৰ পৰা দুটা অংক মই আলোচনা কৰিছো একত প্ৰথমে তোমাক কেবাটাও কি দি আছে প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নবিলাক তুমি অদ্বিতীয় সমাধান আছে না অসীম সংখ্যক সমাধান আছে নে কোনো সমাধান নাই হেতু আগতে পৰীক্ষা কৰিব লাগে এটো তোমালোকৰ লগত আগতে আলোচনা কৰা হৈছে আগৰ ভিডিওবিলাকত আলোচনা কৰিছো পৰীক্ষা কৰি পেলাই যদি অদ্বিতীয় সমাধান আছে তেনেহলে তুমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমীকৰণ দুটা সমাধান কৰিব লাগে এটা অনুশীলনীৰ একৰ এক নম্বৰটো দেখা লৈছো আগতে একৰ এক নম্বৰ অনুশীলনীৰ একৰ এক নম্বৰ অংকটো সমীকৰণ দুটা কি আছে x - 3y - 3 x - 3y - 3 is equal to 0 এটা এক নম্বৰ আৰু দুই নম্বৰ কি আছে 3x - 9y - 2 5x - 9y - 2 is equal to 0 number 2 এই সমীকৰণ দুটা আগতে কি কৈছে আগতে তোমাক পৰীক্ষা কৰিব যে সমীকৰণ দুটাৰ সমাধান অদ্বিতীয় সমাধান আছে নেকি যদি অদ্বিতীয় সমাধান আছে তেনেহলে তুমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব আমি পৰীক্ষাটো কৰি লাগতে এতিয়া চোৱা a1 by a2 কিমান আছে এতে x ৰ ভাগ 1 by 3 b1 by b2 কিমান আছে -3 by -9 -3 by -9 কাটাকাটি কৰিলে 1 by 3 c1 by c2 -3 by -2 তার মানে 3 by 2 তেতিয়া আমাৰ কি হল a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 হয় না এটো শর্ত থাকলে কি আছিল হরলেখাটোৰ পৰস্পৰ সমান্তৰাল আছে তাই হেতৰ কোনো সমাধান নাই এতে তুমি লিখিবলৈ প্ৰদত্ত সমীকৰণজোৰৰ কোনো সমাধান নাই সমীকৰণজোৰৰ কোনো সমাধান নাই তেনে আমাৰ সমাধান কৰাৰ প্ৰয়োজন নাই আমি তো বজ্ৰগুণন একো কৰিব নাই সমাধান নাই আৰু কি সমাধান কৰিম নাকি তো বেলেগ এটা সমাধান থকা এটা মই লৈছো সমাধান থকা এটা লৈছো হেতু চাবা হেতু তোমাৰ নম্বৰ 2 এ ধৰা কি আছে 2x + y = 5 প্ৰথম সমীকৰণ আছে 2x + y = 5 এইটো এটা হেজানো লাগি গল না আমাৰ এটো বাফালে থাকিব লাগিব সাধাৰণ আৰি থাকিব লাগিব তেনেহলে এটো আমি এটা লগে লগে এটা লিখা বা 2x + y - 5 = 0 এটো নম্বৰ 1 দুই নম্বৰ কি আছে দুই নম্বৰ সমীকৰণটো আছে তোমাৰ 3x + 2y = 8 3x + 2y = কি আছে 8 এটুকু বাদ দি লেখা 3x + 2y - 8 = 0 এটা দুই নম্বৰ সমীকৰণ আমি এতিয়া a1 by a2 চাম a1 by a2 2 by 3 হয় না 2 3 b1 by b2 কিমান আছে 1 by 2 দেখা গ'ল ইয়াতে অসমান হৈ গৈছে অৰ্থাৎ a1 by
a2 not is equal to b1 by b2 অর্থাৎ সমীকরণ জোর কি আছে সমীকরণ জোর অদ্বিতীয় সমাধান যুক্ত সমীকরণ জোর অদ্বিতীয় সমাধান যুক্ত অদ্বিতীয় সমাধান যুক্ত যেতিয়া অদ্বিতীয় সমাধান আছে তেতিয়া আমি সমাধান কৰিব লাগিব কিন্তু কৈছে যে তেতিয়া তুমি বজ্ৰগুণৰ পদ্ধতি ব্যৱহাৰ কৰি সমীকৰণ দুটা সমাধান কৰা এটা হৰবিলাক লেখা মনত আছে নে 2 y হক 1 -5 আকৌ কি 2 3 2 -8 আকৌ 3 এটা তিনিটা লাইন এইটো x এইটো y এইটো 1 x এর হক বন্ধ করে রাখা সমুখত দুটো আছে 1 * -1 মানে কি হবে -8 -2 * -5 -10 বামফালে আহোতে মাইনাস দিবই লাগিব এটো y বাই কি হ'ব -5 * 3 -15 বামফালে আহা মাইনাস দিম দে মাইনাস দিম -8 * 2 কিমান হ'ব -16 1 বাই কি হ'ব 2 * 2 মানে 4 -3 * 1 মানে 3 একদম সহজ যিমান কেটা পদ্ধতি वाला দেখা যাচ্ছে এটাই সহজ যেন পাইছা না -8 + 10 = y বাই কি হ'ব -15 + 16 আৰু 1 বাই কি হ'ব 1 তাৰ মানে এটো কি হ'ব x বাই 10 ৰ 8 গিলি 2 y বাই 16 ৰ 15 গিলি 1 = 1 বাই 1 মানে 1 তার মানে আমি কি লিখব x = 2 টো ভ্যালু নে 1 এর লগত পূরণ হবে 2 * 1 2 আকো y = কি হবে এই x / 2 = 1 তেতে x = 2 আর y / y = 1 তার মানে y = 1 হবে এই নির্ণয় সমাধান একদম সহজ অঙ্ক দেখা পাইছা নে তোমালোকে কল্পনা কৰিব না যে ইমান সহজ হ'ব বজ্ৰগুণন পদ্ধতি মাত্ৰ তুমি এই প্যাটাৰ্নটো এটো জানিব লাগিব কেনেকৈ লিখিব লাগিব আৰু এইখিনি বস্তু কেনেকৈ লিখিব তুমি বাৰে বাৰে মোৰ ভিডিওটো 2-3 বাৰ মান চাবা চালে তুমি এইখিনি বস্তু চালে হল যে প্ৰথমে যে কৈছিলো মই সাধাৰণ হাৰি দুটা লৈ সেই দুটা অলপ চালে তোমাৰ ক্লিয়াৰ হৈ যাব এতিয়া তুমি এই একত আৰু বহুত কেইটা অংক আছে ইমান কেইটা কৰিব নালাগে একেই অংক যদি অদ্বিতীয় সমাধান আছে তেনেহলে তুমি অদ্বিতীয় সমাধান উলিয়াব লাগিব তুমি নিজে চেষ্টা কৰিলে এতিয়া পাৰিবা ভিডিওটো মই বেছি দীঘল কৰিব খোজা নাই ইয়াৰ পাছত 2 নম্বৰত কি আছে চোৱা 2 নম্বৰত আছে এনেকুৱা কিছুমান অংক যে 2 নম্বৰটো লৈছো মই প্ৰথমে 2 নম্বৰটো দুটা সমীকৰণ দি আছে এটা আছে x + 3y = 7 আৰু এটা সৰি 3x + y = 1 3x plus এটা মই মুছি দিছো কোশ্চেনটো বুজি পালেহে তোমালোকে পাৰিবা কোশ্চেনটো চাও 2 নম্বৰটো কৰি দিছো একেই অংক হ'ব 2 নম্বৰ 3x plus y = কি আছে 1 3x plus y = কি আছে 1 আছে এটা সাধারণ আর্হিত লইলা তুমি বা কি হ'ব 5x plus y minus 1 = 0 আগো দ্বিতীয় সমীকৰণটো কি আছে twice k minus 1 এনেকুৱা আছে twice k minus 1 into x plus k plus 1 না k minus 1 k minus 1 into y minus y into y = কি আছে twice k plus 1 twice k plus 1 এটো ঠিক করা twice k minus 1 into x plus k minus 1 into y minus এটো বাফালে নিলে কি হ'ব twice k plus 1 = কি হ'ব 0 এই দুটো আমার এতে সমীকরণ এইটো আৰু এইটো ঠিক আছে এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ শর্তটো দিয়া আছে কি যে এর পর কের কি মানৰ বাবে তলৰ সমীকৰণজোৰৰ কি নাই কোনো সমাধান নাই কি মানৰ কাৰণে কেৰ কি মানৰ কাৰণে এর পর আমি কেৰ মানৰ কি মানৰ কাৰণে সমীকৰণটোৰ কোনো সমাধান নাই তানে সমীকৰণটো হেৰি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব তুমি চোৱা এতিয়া
যেহেতু সমীকৰণযোৰ কি যেহেতু সমীকৰণযোৰৰ কোনো সমাধান নাই সমীকৰণযোৰৰ কোনো সমাধান নাথাকে কোনো সমাধান নাথাকে তেতিয়া কি হয় যদি সমাধান নাথাকে আমাৰ কি শর্তটো a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 এইটো শর্ত আছিল না নাই সমান্তরাল হওয়ার শর্ত হয় না নহয় এটা এই মতে তুমি ইয়াতে মানবিলাক বহাই দা a1 by a2 a মানে কি আছে 3 a2 twice k minus 1 twice k ব্র্যাকেট নিদিলে হ'ব twice k minus 1 is equal to b1 b1 কিমান আছে এতে 1 b2 কিমান আছে k minus 1 not is equal to minus 1 by minus twice k plus 1 আর যিকে নহক আমাৰ এইখিনি প্ৰয়োজন নহব তে এইখিনি তো সমান আছে এইখিনি বস্তু আমি চাম এতিকে 3 by twice k minus 1 is equal to 1 by k minus 1 এটা আমি বজ্রগুণন করে দিম 3 into k minus 1 1 into twice k minus 1 তার মানে কি হবে এটা thrice k minus 3 is equal to twice k minus 1 thrice k minus twice k is equal to minus 1 minus 3 হলে plus 3 thrice k এর twice k গেলে কি হবে k 3 এর পর 1 গলে কি মান 2 অর্থাৎ k এর মান 2 হলে এই সমীকরণজোড়ার কি হবে কোনো সমাধান না থাকে অর্থাৎ k যেগুলো 2 এর ভাবে সমীকরণজোড়ার কোনো কি নাই সমীকরণজোড়ার কোনো সমাধান নাই যিকোনো এতে আমি তোমালোকৰ লগত এই চাৰিৰ যেটো অংক আছে চাৰিৰ 3 নম্বৰৰ অংক কেটা তোমাৰ কি দিয়া আছে অকল দিয়া আছে বজ্ৰকৰণ পদ্ধতি তুমি সমাধান কৰিব লাগে একো টান কথা নহয় যে চাৰিৰ অংক কেটা তুমি তোমাৰ চোৱা তাতে কথা প্ৰশ্ন দিয়া আছে মই চাৰিৰ পৰা কেইটামান অংক আলোচনা কৰিম তোমালোকৰ লগত অলপ সবা চাৰিৰ অংক চাৰিৰ প্ৰথম অংকটো চোৱা তুমি যে এনেকুৱা আছে কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট তাৰমানে তুমি হেতু দিবই লাগিব আৰু বাকি এটা অংশ কি কৰিলে মেছত ছাত্ৰজনে কিমান দিন খাদ্য গ্ৰহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে তে এই নামৰ এজন ছাত্ৰই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা আকৌ আন এজন ছাত্ৰ বিয়ে যদি 26 দিন খাদ্য খাইছিল তেওঁ মাচুল দিব লগা আছিল 1180 টকা তেনেহলে নিৰ্দিষ্ট মাচুল কিমান আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কিমান তুমি উলিয়াব লাগে ঠিক আছে একেবাৰে সহজ অংক আমি ধৰি লৈছো এটো 2 এর 1 নম্বৰ অংকটো সরি 4 এর 1 নম্বৰ ধৰা হল নিৰ্দিষ্ট মাচুল 1 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ মূল্য কিমান প্ৰতিদিনৰ খাদ্যৰ মূল্য সমান y টকা এ কিমান দিন খায় এ খাইছে কিমান দিন 20 দিন তে নিৰ্দিষ্ট মাচুল মানে কি হেতু দিবই লাগিব 1 টকা খাওক বা নাখাওক 20 দিন খাইছে এক দিনত কিমান দিব লাগে y টকা 20 দিনত কিমান দিব লাগিব টুৱাইস y ইকুয়াল টু কিমান দিয়া হৈছে টকা দিয়া হৈছে তোমাৰ 1000 টকা 1000 টকা নাম্বার 1 বিয়ে কিমান দিন খাইছে বিয়ে খাইছে কিমান দিন 26 দিন 26 ডেজ 26 দিন নির্দিষ্ট মাসুল 1 টাকা দিব লাগিব এটো ভুল হৈছে দেই এটো 20y প্লাস 26y ইজ ইকুয়াল টু কি হ'ব টোটাল টাকা দিব লাগে 1180 টাকা 1180 টাকা নাম্বার 2 এতিয়া চা এটা আর তুমি বজ্রকরণ করবে না তোমার কিতাবতে আছে যে কোনো পদ্ধতি তুমি করবা গতিকে আমার কি ফেভারিট মেথড কি আছিল এলিমিনেশন মেথড অর্থাৎ অপনয়ন পদ্ধতি আমি এটা করে দিম x x সমান আছে নহয় 2 নম্বর বিয়োগ 1 নম্বর
কেঞ্চেল হৈ গ'ল 26ৰ পৰা 20 গ'লে কিমান 6y 180ৰ পৰা 1000 বিয়োগ গ'লে 180 তেতিয়া y গ'লে কি হ'ব 180/6 তাৰমানে y গ'লে কিমান আহি গ'ল 30 এতিয়া y গ'লে 30 তুমি 1 নম্বৰত বহাই দিয়া 1 নঙত বহুৱাই পাওঁ কি পাওঁ আমি x plus 20 into 30 is equal to কিমান 1000 তাহলে x plus কিমান হ'ব 600 সমান 1000 x is equal to কিমান হ'ব 1000 বিয়োগ 600 সমান কিমান হ'ব 400 অর্থাৎ নির্দিষ্ট মাসুলৰ পৰিমাণ নির্দিষ্ট মাসুলৰ পৰিমাণ সমান 400 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ মূল্য কিমান 30 টকা বুজি পাইছা নে তোমালোকে একেবাৰে সহজ বাকিখিনি তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে আশা কৰোঁ তোমালোকে গোটেইখিনি অংক কৰিবা নিয়মটো মই শিকাইছো ভিডিওটো বিশেষ দীঘল কৰি লাভ নাই অলপ তোমালোকে কষ্ট কৰিবা চাবা যে তোমালোকে গোটেইকেইটা অংক পাৰা হৈ গৈছা যদি তোমাৰ ভিডিওটো ভাল লাগিছে তুমি ভিডিওটো তোমাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ভিডিওটো সম্পূৰ্ণৰূপে ওয়াচ কৰাৰ কাৰণে মই তোমালোকক আটাইকে ধন্যবাদ জনাইছো ওকে